বন্ধুসকল 2019 চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে এখন নতুন বিল পাছ কৰিছে যে সমাজৰ যিসকল লোক সংৰক্ষণৰ আওতাত নপৰে অৰ্থাৎ ST, SC, OBC আদিৰ ভিতৰত নপৰে যাক আমি সাধাৰণতে জেনেৰেল কাষ্ট বুলি কওঁ আৰু যিসকল লোক আৰ্থিকভাৱে পিছপৰা সেইসকল লোকৰ বাবে চৰকাৰী চাকৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত নামভৰ্তিকৰণ তথা চৰকাৰৰ কিছুমান বিশেষ আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত 10% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিছে। বন্ধুসকল জিকে এভৰিথিঙৰ এটি নতুন ভিডিঅ'লৈ মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আপুনি যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে থকা বেল আইকনটি টিপি দিবলৈ কোনো কাৰণতে নাপাহৰিব যাতে মোৰ ভিডিঅ'টো আপুনি প্ৰথমতে পাবলৈ সক্ষম হয়। বন্ধুসকল এই ভিডিঅ'টোত আমি EWS অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে যি প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰা হৈছে এই প্ৰমাণপত্ৰৰ সকলোখিনি কথা আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধুসকল EWS চাৰ্টিফিকেটখনৰ কথা আমি আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমতে তিনিটা কথা মন কৰিব লাগিব যে এক নম্বৰতে যে কোনসকল লোক এই চাৰ্টিফিকেটখন পাবৰ কাৰণে উপযুক্ত, দুই নম্বৰতে আমি এই চাৰ্টিফিকেটখন পাবৰ কাৰণে কি কি চৰ্তাৱলী পূৰণ কৰিব লাগিব, নেক্সট আহিব ছিষ্টেম অৰ্থাৎ আমি কেনেধৰণে এই চাৰ্টিফিকেটখনৰ কাৰণে আমি আবেদন জনাম, নেক্সট আহিব ডকুমেণ্টছ অৰ্থাৎ আমি এই চাৰ্টিফিকেটখন পাবৰ কাৰণে আমি কি কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। বন্ধুসকল আপোনালোকে মন কৰিব যে EWS চাৰ্টিফিকেটখনৰ আবেদনৰ ব্যৱস্থা অনলাইন আৰু অফলাইন দুয়োটাই আছে, যদিও আমাৰ অসমত বৰ্তমানেও অফলাইন প্ৰচেছতেই এই চাৰ্টিফিকেটখনৰ আবেদন প্ৰক্ৰিয়া চলি আছে আৰু এই EWS চাৰ্টিফিকেটখনৰ যি ক্ৰাইটেৰিয়া ৰাজ্যভেদে বেলেগ বেলেগ হ'ব পাৰে। বন্ধুসকল এই চাৰ্টিফিকেটখনৰ উপযুক্ত তেওঁলোকেই হ'ব, মই আগতেই কৈছোঁ যিসকল ST, SC, OBC, MOBC আদিৰ ভিতৰত নপৰে যাক আমি সাধাৰণতে জেনেৰেল কাষ্ট বুলি কওঁ আৰু ইয়াত কৈছে যে হুজ ফেমিলি হেজ গ্ৰছ এনুৱেল ইনকাম বিল' ₹6 lakhs are to be identified as EWS for benefit of reservation। বন্ধুসকল মই আগতেই কৈছোঁ যে এই ক্ৰাইটেৰিয়াবিলাক ৰাজ্যভেদে বেলেগ বেলেগ হ'ব পাৰে আৰু অসমত আমাৰ গ্ৰছ এনুৱেল ইনকাম 6 লাখ ধৰিছে, ভাৰতৰ বাকী কিছুমান ৰাজ্যত এই সীমাটো 8 lakhs আছে। এই ক্ষেত্ৰত আপোনালোকৰ যাতে কোনো কনফিউজ নাথাকে সেইকাৰণে মই এই কথাখিনি উল্লেখ কৰিলোঁ। আৰু এই ক্ষেত্ৰত কৈছে ইনকাম চেল অলছ' ইনক্লুড ফ্ৰম অল চ'ৰ্চেছ এক্সাম্পল চেলাৰী, এগ্ৰিকালচাৰ, বিজনেছ, প্ৰফেশ্যন এটচেট্ৰা ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ প্ৰায়ৰ টু দ্য ইয়াৰ অফ এপ্লিকেশ্যন। সকল মন কৰিবলগীয়া কথা যে ইনকাম বুলি কওঁতে গোটেই পৰিয়ালৰ ইনকামৰ কথা কৈছে আৰু পৰিয়ালৰ ইনকামৰ কথা বুলি কওঁতে ইয়াত অকল চেলাৰী বা দৰমহা সম্পৰ্কীয় কথাই নহয়, যদি সেই পৰিয়ালটোৱে কৃষি কাৰ্যৰ পৰা আয় কৰে, বিজনেছৰ পৰা আয় কৰে বা আন কিবা বেলেগ প্ৰফেশ্যনত জড়িত ব্যক্তিসকলে যি ইনকাম কৰে এই সকলোবিলাক ইনকাম ইয়াত প্লাছ হ'ব। দুই নম্বৰতে মনত ৰাখিবলগীয়া কথা আবেদনকাৰী যদি বিবাহিত ব্যক্তি হয় তেতিয়াহ'লে তেখেতৰ পতি বা পত্নী দুয়োগৰাকীৰে এই যি দৰমহা বা ইনকাম আছে এই ইনকামটো প্লাছ হ'ব। লগতে মন কৰিবলগীয়া কথা যদি আবেদনকাৰীৰ পৰিয়ালত 18 বছৰৰ তলৰ ভাই ভনী বা ভতিজা আদি আছে তেখেতসকলৰ যি ইনকাম কৰে সেই ইনকামটো ইয়াত প্লাছ হ'ব। আবেদনকাৰীৰ মাক দেউতাক যদি চৰকাৰী চাকৰিয়াল হয় তেনেহ'লে তেওঁলোকৰ দৰমহাটো ইয়াত প্লাছ হ'ব। EWS চাৰ্টিফিকেটখনৰ আবেদনকাৰী হ'বলৈ হ'লে আপুনি যদি গাঁৱত বাস কৰে তেনেহ'লে আপোনাৰ খেতি কৰাৰ মাটি 15 বিঘাতকৈ বেছি হ'ব নোৱাৰিব। নেক্সট আপুনি ধৰক গাঁও এৰিয়াত বাস কৰে আৰু আপোনাৰ ভেটি মাটি অৰ্থাৎ আপোনাৰ ঘৰৰ যিটো এৰিয়া এই ঘৰৰ এৰিয়াটো আপোনাৰ ধৰক 1 বিঘাতকৈ বেছি, তেনেহ'লে আপুনি এই EWS চাৰ্টিফিকেটখনৰ কাৰণে আপুনি আবেদন কৰিব নোৱাৰিব। নেক্সট আহিল আপুনি যদি কোনোবা নটিফাইড কৰ্প'ৰেশ্যন, মিউনিচিপেল বৰ্ড বা টাউন কমিটি এৰিয়াত বাস কৰে আৰু আপোনাৰ যদি 1.5 কঠা মাটি আছে তেনেহ'লে আপুনি এই চাৰ্টিফিকেটৰ কাৰণে উপযুক্ত নহ'ব। নেক্সট আহিলে আপোনাৰ ঘৰ যেনিবা চিটি বা টাউনৰ ভিতৰত পৰে আৰু তাত যদি আপোনাৰ 1000 স্কুৱেৰ ফিটৰ যদি ঘৰ আছে তেনেহ'লে আপুনি এই প্ৰমাণপত্ৰৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আৰু আপোনালোকে এটা কথা মন কৰিব আপোনালোকৰ মাটি বা ঘৰ দুৱাৰ একে ঠাইতে নাথাকিব পাৰে, বেলেগ বেলেগ ঠাইতো থাকিব পাৰে, সেই বেলেগ বেলেগ ঠাইত থাকিলেও সেই সকলোবোৰে হিচাপ একেলগে কৰা হ'ব। বন্ধুসকল ধৰি লওক ওপৰত উল্লেখিত চৰ্তসমূহৰ ভিতৰত আপুনি যেনিবা এই EWS চাৰ্টিফিকেটখনৰ আবেদন কৰিবৰ কাৰণে উপযুক্ত, তেনেহ'লে আপোনাক
কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব? ডকুমেণ্টছ 1 নম্বৰতে থাকিব এড্ৰেছ প্ৰুফ অৰ্থাৎ ঠিকনাৰ প্ৰমাণপত্ৰ, 2 নম্বৰতে থাকিব আইডেণ্টিটি প্ৰুফ পৰিচয় পত্ৰ, 3 নম্বৰতে থাকিব লেণ্ড চাৰ্টিফিকেট ভূমি সম্পৰ্কীয় নথিপত্ৰ, 4 নম্বৰ চেলাৰী শ্লিপ দৰমহাৰ নথিপত্ৰ, 5 নম্বৰতে থাকিব এনি আদাৰ ডকুমেণ্টছ। এড্ৰেছ প্ৰুফ বুলি কওঁতে আপোনাৰ যেনিবা ভোটাৰ আই ডি থাকিলে হৈ যাব, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ইউটিলিটি বিল অৰ্থাৎ আপোনালোকৰ ধৰক ইলেক্ট্ৰিচিটি বিল বা ফোন বিল, আইডেণ্টিটি প্ৰুফৰ ভিতৰত থাকিব পেন কাৰ্ড থাকিলে, পাছপৰ্ট থাকিলে, বেংক একাউণ্ট থাকিলে, বাৰ্থ চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট, ছাৰ্ভিচ আইডেণ্টিটি কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, পোষ্ট অফিচ পাছবুক, মেৰিজ চাৰ্টিফিকেট আদি বিভিন্ন ধৰণৰ এই ডকুমেণ্টবিলাক আপোনালোকৰ যেনিবা দিব পাৰে। এতিয়া কথা হ'ল আপোনালোকে আবেদন কৰিব কেনেকৈ বা আবেদন কৰিবলৈ ক'ত যাব? বন্ধুসকল, EWS চাৰ্টিফিকেটখনৰ গোটেইখিনি কথা জানিবৰ কাৰণে নতুবা আবেদন জনাবৰ কাৰণে আপোনালোকে প্ৰধানতঃ 3টা কাৰ্যালয়লৈ যাব পাৰে। 1 নম্বৰতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় SDC অফিচ, 2 নম্বৰতে মহকুমা অধিপতিৰ কাৰ্যালয় SDO অফিচ, 3 নম্বৰতে DC অফিচ উপায়ুক্তৰ কাৰ্যালয়। আপোনালোকৰ সুবিধাৰ্থে আবেদন পত্ৰখনৰ নমুনা আৰু EWS চাৰ্টিফিকেটৰ নমুনা ইয়াত প্ৰদৰ্শন কৰা হৈছে। গতিকে পলম নকৰিব বন্ধুসকল, স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ পোৱা এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰক আৰু এই প্ৰমাণপত্ৰখন উলিয়াই লৈ চৰকাৰৰ বিভিন্ন সুবিধাসমূহ গ্ৰহণ কৰক। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।